বড়োভূমিত বাজিছে নিৰ্বাচনী ৰণদংকা। নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতেই BTR'ৰ 26টা জনগোষ্ঠীয় লোকৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সমতা সমন্বয় উন্নয়নৰ পৰিকল্পনাৰে নতুন দিগন্তৰ সূচনা মুখ্যমন্ত্ৰীৰ। বড়োভূমিত নাথাকিব কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক। উচ্ছেদ কৰা নহয় BTR'ৰ জাতি জনজাতীয় লোকক, দিয়া হ'ব কৰ্ম সংস্থাপনৰ সুবিধা। BTR নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। নিৰ্বাচন অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ মাহত, যাৰ বাবে বড়োভূমিত বিজেপি দলে আয়োজন কৰা বিশাল নিৰ্বাচনী সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি বড়োভূমিৰ প্ৰতিটো জাতি জনগোষ্ঠীয় লোকৰ উন্নয়নৰ বাবে দি গৈছে এটাৰ পিছত আন এটাকৈ প্ৰতিশ্ৰুতি। অৱশ্যে BTR'ত এইবাৰ প্ৰতিটো সমষ্টিত অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপি দলে। আনহাতে বিজেপি শাসনকালত বড়োভূমিৰ জনতাৰ বাবে কিমান উন্নয়ন কৰিলে তাকো সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মেডিকেল কলেজ হৈছে, ইঞ্জিনিয়াৰিং হৈছে। আজি আমাৰ অসমখনত দিনৌ আমাৰ চৰকাৰে নতুন নতুন আঁচনি আনিছে। আজি অসমত যোৱা 5টা বছৰত আমি এটা ডাঙৰ কাম কৰিব পাৰিছিলোঁ যে অসম চৰকাৰৰ চাকৰিত কোনো ল'ৰা ছোৱালী। ইয়াৰ উপৰি BTR'ৰ 26টা জনজাতীয় লোকৰ মাজত শান্তি সমন্বয়েৰে কেনেদৰে পদক্ষেপ ল'ব তাকো সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী চাকৰিৰ সুবিধা প্ৰদান কৰা হ'ব, টকা পইচা দিব নালাগে। আজি আমাৰ যুৱকসকলে মোক সোধে পুলিচৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডোৰ ৰিজাল্ট কেতিয়া দিব, থাৰ্ড গ্ৰেড কেতিয়া হ'ব, ফৰ্থ গ্ৰেড কেতিয়া হ'ব। আটাইতকৈ যাৰ ঘৰত খাব নাই, মাকে চব্জি বেপাৰ কৰে, তাৰ ল'ৰা ছোৱালীয়েও আজি চৰকাৰী চাকৰি পাইছে। আজি উচ্ছেদ কৰা নহয় জাতি জনগোষ্ঠীয় লোকক। BTR'ৰ 26টা জনগোষ্ঠী, বড়োৰ পৰা আৰম্ভ কৰি আমাৰ ৰাভা, শৰণীয়া কছাৰী, মদাহী, বৰ্মন কছাৰী, আমাৰ অসমীয়া ভাষী, গোৰ্খা ভাষী, হিন্দী ভাষী, বঙালী ভাষী, আমাৰ সকলোৱে যেতিয়া সমান অধিকাৰ পাব, এইখন BTR অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈকে ৰূপান্তৰ হ'ব। নাথাকিব কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক। কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰে। BTR'ত 26টা জনগোষ্ঠীয়ে সমান অধিকাৰ পাব লাগে আৰু শান্তি প্ৰগতি আৰু সমন্বয়ৰ মাজেৰে আমি BTCক উন্নয়নৰ এক নতুন দিগন্তলৈ আমি লৈ যাব লাগে। BTR'ত আয়োজন কৰা এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে এটাৰ পিছত আন এটাকৈ দিয়া প্ৰতিশ্ৰুতিয়ে এতিয়া যেন আকৃষ্ট কৰিছে বড়োভূমিৰ জনতাক। BTR'ত এইবাৰ বিজেপি দলে অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাত বিগত বৰ্ষতকৈ এইবাৰ আৰু অধিক উৎসাহ দেখিবলৈ পোৱা গৈছে বড়োভূমিৰ জনতাৰ মাজত। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।